মই কেতিয়াবা ফিল কৰোঁ এটা কথা যে অসমীয়া ভাষাটো এতিয়াও কমপ্লিট হ'বলৈ বাকী আছে। কাৰণ আমাৰ ভাষাটোত কিছুমান উচ্চাৰণ নাই আৰু সেইধৰণে আমাৰ এলফাবেটছো নাই। এটা চ নাই আমাৰ, চশমা ক'বলৈ দিগদাৰ হয়, চ নাই, ইভেন মোৰ নামটো জুবিন জ নাই অসমীয়াত। চ' যদি সকলোৱে ভাল পায় নতুন কেইটামান এলফাবেট ক্ৰিয়েট কৰিম। বাট আই নিড ইয়ৰ ছাপোৰ্ট। সেইটো ইমান ডাঙৰ কথা নহয়, সেইটো ভাষাটোৰ উত্তৰণ হ'ব, অৱতৰণ নহয়। কথাটো হ'ল সেইটো। চ' যিকেইটা প্ৰনাউন্সিয়েশ্যন নাই সেইকেইটাৰ যদি এটা এটা এলফাবেট আমি দিব পাৰোঁ, তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হ'ব যে সেইবিলাক মই চশমা ক'লোঁ, চশমা ক'লে চশমা কয়, এইটো বাহিৰত গ'লে দিগদাৰ হয়। চশমা চশমা ইজ ভেৰি ডিফাৰেণ্ট। চ' সেই কেইটামান এলফাবেট লাগে, সেই কেইজনমান পণ্ডিতৰ লগত বহিব লাগিব, তেতিয়া হ'ব। মই জানো মই গালি খাম, কিন্তু মোৰ কথাবোৰ তেনেকুৱা। তাৰমানে মই গালি খাওঁ, কিন্তু 15 বছৰ পিছত তাৰ সুফলটো পায় মানুহে। চ' আই নিড ইয়ৰ ছাপোৰ্ট। থেংক ইউ ভেৰি মাছ। মই কেতিয়াবা ফিল কৰোঁ এটা কথা যে অসমীয়া ভাষাটো এতিয়াও কমপ্লিট হ'বলৈ বাকী আছে। কাৰণ আমাৰ ভাষাটোত কিছুমান উচ্চাৰণ নাই আৰু সেইধৰণে আমাৰ এলফাবেটছো নাই। এটা চ নাই আমাৰ, চশমা ক'বলৈ দিগদাৰ হয়, চ নাই, ইভেন মোৰ নামটো জুবিন জ নাই অসমীয়াত। চ' যদি সকলোৱে ভাল পায় নতুন কেইটামান এলফাবেট ক্ৰিয়েট কৰিম। বাট আই নিড ইয়ৰ ছাপোৰ্ট। সেইটো ইমান ডাঙৰ কথা নহয়, সেইটো ভাষাটোৰ উত্তৰণ হ'ব, অৱতৰণ নহয়। কথাটো হ'ল সেইটো। চ' যিকেইটা প্ৰনাউন্সিয়েশ্যন নাই সেইকেইটাৰ যদি এটা এটা এলফাবেট আমি দিব পাৰোঁ, তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হ'ব যে সেইবিলাক মই চশমা ক'লোঁ, চশমা ক'লে চশমা কয়, এইটো বাহিৰত গ'লে দিগদাৰ হয়। চশমা চশমা ইজ ভেৰি ডিফাৰেণ্ট। চ' সেই কেইটামান এলফাবেট লাগে, সেই কেইজনমান পণ্ডিতৰ লগত বহিব লাগিব, তেতিয়া হ'ব। মই জানো মই গালি খাম, কিন্তু মোৰ কথাবোৰ তেনেকুৱা। তাৰমানে মই গালি খাওঁ, কিন্তু 15 বছৰ পিছত তাৰ সুফলটো পায় মানুহে। চ' আই নিড ইয়ৰ ছাপোৰ্ট। থেংক ইউ ভেৰি মাছ। মই কেতিয়াবা ফিল কৰোঁ এটা কথা যে অসমীয়া ভাষাটো এতিয়াও কমপ্লিট হ'বলৈ বাকী আছে। কাৰণ আমাৰ ভাষাটোত কিছুমান উচ্চাৰণ নাই আৰু সেইধৰণে আমাৰ এলফাবেটছো নাই। এটা চ নাই আমাৰ, চশমা ক'বলৈ দিগদাৰ হয়, চ নাই, ইভেন মোৰ নামটো জুবিন জ নাই অসমীয়াত। চ' যদি সকলোৱে ভাল পায় নতুন কেইটামান এলফাবেট ক্ৰিয়েট কৰিম। বাট আই নিড ইয়ৰ ছাপোৰ্ট। সেইটো ইমান ডাঙৰ কথা নহয়, সেইটো ভাষাটোৰ উত্তৰণ হ'ব, অৱতৰণ নহয়। কথাটো হ'ল সেইটো। চ' যিকেইটা প্ৰনাউন্সিয়েশ্যন নাই সেইকেইটাৰ যদি এটা এটা এলফাবেট আমি দিব পাৰোঁ, তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হ'ব যে সেইবিলাক মই চশমা ক'লোঁ, চশমা ক'লে চশমা কয়, এইটো বাহিৰত গ'লে দিগদাৰ হয়। চশমা চশমা ইজ ভেৰি ডিফাৰেণ্ট। চ' সেই কেইটামান এলফাবেট লাগে, সেই কেইজনমান পণ্ডিতৰ লগত বহিব লাগিব, তেতিয়া হ'ব। মই জানো মই গালি খাম, কিন্তু মোৰ কথাবোৰ তেনেকুৱা। তাৰমানে মই গালি খাওঁ, কিন্তু 15 বছৰ পিছত তাৰ সুফলটো পায় মানুহে। চ' আই নিড ইয়ৰ ছাপোৰ্ট। থেংক ইউ ভেৰি মাছ।